আজি আপোনালোকক দেখুৱাবলৈ ওলাইছো লেছেৰা মাহৰ খেতিৰ বিষয়ে। এয়া আপোনালোকক দেখুৱাই দিছো লেছেৰা মাহ কেনেদৰে কৰা হয়, হাইব্ৰিড জাতৰ লেছেৰা মাহ। এয়া মই আপোনাক দেখুৱাই দিছো লেছেৰাৰ ঘনত্ব হয় 1 ফুট ডিফাৰেন্সত মানে পাৰ্থক্যত মই লেছেৰাবিলাক লগাইছিলো। আৰু এয়া মই আপোনাক দেখাই দিছো লেছেৰাৰ চেহেৰা। হয়, আৰু আপুনি অধিক উৎপাদন পাবৰ কাৰণে লেছেৰাত প্ৰচুৰ পৰিমাণে মানে পচন সাৰৰ লগতে আপুনি মিউৰেট অফ পটাছ, সিঙ্গেল সুপাৰ ফসফেট আপুনি ব্যৱহাৰ কৰিব পাৰিব। হয়, আপোনাক মই দেখুৱাই দিছোঁ লেছেৰা মাহৰ চেহেৰাবিলাক। আৰু মই আপোনাক দেখুৱাই দিছোঁ এই হাইব্ৰিড জাতৰ লেছেৰা মাহ আপুনি সোনকালে আপুনি ইয়াৰ ফল পাব, যেনেকৈ মই আপোনাক দেখুৱাই দিছোঁ। হয়, এইটো হৈছে লেছেৰাৰ মেইন গুৰি। আৰু দেখিছে আপুনি প্ৰথম যিটো ডাল দিছে তাৰ পৰা ইয়াত ফুলৰ আৰম্ভণি হৈছে, আৰু এনেকৈ প্ৰত্যেকটো ইয়াৰ কাঠিৰ পৰা এনেকৈ ফুলৰ আৰম্ভণি হৈছে, আৰু ইয়াৰ পৰা লেছেৰা মাহৰ ফল আৰম্ভ হ'ব। হয় হয়, এনেকৈ আপোনাৰ পৰি থকা মাটিত আপুনিও লেছেৰা মাহৰ খেতি কৰি আপুনি টকা উপাৰ্জন কৰিব পাৰিব। হয় হয়, লেছেৰা মাহৰ খেতিৰ বিষয়ে মই আপোনাক আৰু জনাম। ধন্যবাদ। আপোনাৰ যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপুনি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো আপুনি প্ৰেছ কৰি মই দিয়া ভিডিঅ'ৰ আপলোড আপুনি আগতীয়াকৈ জাননী লাভ কৰিব। ধন্যবাদ।